स्टुडिअ'आव आं अनजिमा मोसाहारि रियेल लाइफ निउज चेनेलाव नोंथांमोनखौ बरायग्रोबाय। धेमाजियाव नंखाय गाज्रि होबथाग्रा आफादनि सुबुंखौ पुलिस बिफाना हमनो हादों। नंखायै फोलानानै गाज्रिखौ होबथाग्रा आफादनि मुं लानानै मैया बेलासि 5:30 रिंगायाव धेमाजि जियाधल कुमटिया दैसानि सायाव गोदानै बानायबाय थानाय मतिबुद्दिन आहमेद कन्स्ट्राक्शन लिमिटेडनिफ्राय रां दाबिनाय। रन्जन तामुली 36 बोसोर बैसोनि सासे बिफा, निर्मल तामुली गामि नगाखिलिया, मनरन्जन चुटिया बिथाङा सासे 30 बोसोर बैसोनि बिफा, डम्बरू चुटिया गामि समराजान बिथांमोनखौ सन्देह खालामनानै कम्पानिनि मावथि बिथांमोना लोगो लोगोनो गेट बन्द खालामना पुलिस बिफाननो खौरां हरनायाव पुलिसआ बिथांमोनखौ हमनो हायो। আজি দুপৰীয়া প্ৰায় 1:30 মান বজাত 1:30 বজাত 3জন অচিনাকি লোক আহে আৰু নিজকে এণ্টি কৰাপশ্যনৰ লোক বুলি চিনাকি দিয়ে, ধন দাবী কৰে, আমাক ধমকি দিয়ে। ধমকি দিয়াত ইয়াত হাহাকাৰ সৃষ্টি হয়। তেতিয়া আমি আমাৰ মুখ্য গেটটো মাৰি কিনে আমি থানাত খবৰ দিলোঁ। থানাত খবৰ দিয়াত ধেমাজি সদৰ থানাৰ OC ছাৰ লগতে বৰদলনি আউটপোষ্টৰ SI ছাৰ আহি তেওঁলোকক কৰায়ত্ব কৰি লৈ যায়। এনেই কিমান টকা ডিমাণ্ড কৰিছিলে? তেওঁলোকে 50খন চাইকেলৰ ধন দাবী কৰিছিল, মূল্যটো বিচাৰিছিল। কিমান বিচাৰিছিল? 50খন চাইকেলৰ। 50খন চাইকেল? হয়। প্ৰায় যদি আমি এখন চাইকেলত 4-5 হাজাৰকৈ ধৰোঁ, তথাপি 2 লাখ টকাৰ ওপৰত হৈছে। তাৰমানে ভুৱা, আমি আপোনালোকে আপোনাৰ মতে ভুৱা ন? আমি ভুৱা বুলি গম পালোঁ তেওঁলোকৰ কথা বতৰাত। যেতিয়া আমাৰ মাজত এটা আলোচনা হ'ল, আমি ভিডিঅ' কৰিব ওলাওঁতে পলালে, এজন পলাই গুচি গ'ল, 2জন থাকিলে, 3জন আছিলে। আপোনালোকৰ আই কাৰ্ড দেখাইছে নেকি কিবা? নাই, আমি সুধিলোঁ তেতিয়া আপোনালোক যে এণ্টি কৰাপশ্যনৰ প্ৰমাণ কি আছে, প্ৰুফ লাগিব। প্ৰুফ লাগিব আৰু যদি কিবা আছে ধৰক। তেওঁলোকে কোনো একো কৰিব নোৱাৰে। লাষ্টত পলাব ধৰোঁতেই আমি গেটটো মাৰি দিলোঁ। এজন পলালে, 2জনক আমি ধৰি ৰাখিলোঁ। আপোনাৰ নামটো? মৃদুল। ক'ত? ঘৰত বাহিৰত আছে।